মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে জিলা উপায়ুক্তৰ উপস্থিতিত খোৱাঙত শুভ উদ্বোধন কৰে পশুপালন বিভাগৰ আঁচনি। ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত খোৱাং নাট্য মন্দিৰত আজি অসম চৰকাৰৰ পশুপালন বিভাগৰ ডিব্ৰুগড় উদ্যোগত আৰু ৰাষ্ট্ৰীয় পশুধন মিছনৰ অধীনত খোৱাং উন্নয়ন খণ্ডৰ অধীনস্থ এলেকাৰ ৫টা আত্মসহায়ক গোটক ছাগলী পোৱালি বিতৰণ আঁচনি শুভ উদ্বোধন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। উক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, মৰাণ ৰাজচক্ৰৰ চক্ৰ বিষয়াসহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে ছাগলী পালনৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী হোৱাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা এনে পদক্ষেপে মহিলাসকলক উৎসাহিত কৰিব বুলি উল্লেখ কৰে। নেশ্যনেল লাইভ ষ্টক মিছনৰ যোগেদি আমাৰ অসম চৰকাৰৰ পশুপালন বিভাগে ডিব্ৰুগড় জিলাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আৰু আমাৰ ডিব্ৰুগড় জিলা সন্মানীয় উপায়ুক্ত ডাঙৰীয়া, আমাৰ চাৰ্কুল বিষয়া ডাঙৰীয়ানীৰ উপস্থিতিত আমি প্ৰায় 50গৰাকী ব্যক্তিলৈ অৰ্থাৎ 5টা মহিলা আত্মসহায়ক গোটলৈ 10টা মাইকী ছাগলী আৰু এটা মতা ছাগলী এনেধৰণে প্ৰত্যেকটো গোটলৈ দিয়া হৈছে। ভাবিছোঁ যে এই ছাগলী পোৱালি যি আমি প্ৰদান কৰিছোঁ ইয়াৰ যোগেদি আমাৰ স্বনিৰ্ভৰ নাৰী আৰু আত্মনিৰ্ভৰ অসম এই যিটো আমাৰ লক্ষ্য, এই লক্ষ্য পূৰণৰ ক্ষেত্ৰত আমি সঠিক দিশত আগবাঢ়িব পাৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখা যি সপোন, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখা যি সপোন, এই সপোন আমি বাস্তৱ ৰূপ দিব পাৰিম। গতিকে মই ভাবোঁ যে ছাগলী পালকসকলে সুন্দৰভাৱে ছাগলী পালন কৰি ভৱিষ্যতৰ দিনত নিজৰ জীৱনৰ আৰ্থিক নিৰাপত্তাটো সবল কৰি তুলিব। এইটো প্ৰথম হৈছে আমাৰ এইবাৰ ডিব্ৰুগড় জিলাত খোৱাং ব্লক আৰু নাহৰকটীয়া ব্লক, এই দুটা ব্লকৰ ভিতৰতে এই আঁচনিখনে লাভালাভ পাবৰ কাৰণে সক্ষম হৈছে। গতিকে সেইফালৰ পৰা আমি গৌৰৱবোধ কৰিছোঁ যে ডিব্ৰুগড় জিলাৰ বহুকেইটা ব্লকৰ ভিতৰত আমি খোৱাং আৰু নাহৰকটীয়া পাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ আগন্তুক দিনবিলাকত তেনেধৰণে আমি আৰু অধিক আঁচনি ল'ব পাৰিম, যাৰ যোগেদি গ্ৰাম্য কৃষক শ্ৰমিকসকলক আমি উপকৃত কৰিব পাৰিম।